নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি আছোঁ মন্দিৰলৈ বুলি। মানে আজি আমাৰ ওচৰৰে মন্দিৰটোত মাঘৰ পূৰ্ণিমা পালন কৰে। গৈয়ে আমি দোকানৰ পৰা ধূপ চাকি ল'লোঁ আৰু ভিতৰলৈ সোমালোঁ। আমি বৰি মন্দিৰত আহিছোঁ। ইফালে যেনিবা আমি বহি আছোঁ, পৰি মই এইফালে ৰাইজ বহি আছোঁ। আপোনালোককো ভিতৰৰ পৰিৱেশ অলপ দেখালোঁ। মন্দিৰৰ ভিতৰত একদম হেঁচা ঠেলা ভিৰ। তাতে কিবা কৰি নামঘৰৰ মজিয়াতে চাকি ধূপ দি ভিতৰৰ মণিকূটত যাবৰ কাৰণে লাইনতে থিয় হ'লোঁ আৰু ভিৰৰ মাজতে আমি মণিকূটৰ ভিতৰ পালোঁ আৰু ভগৱানক দৰ্শন কৰি তেওঁৰ নিৰ্মালী ফোট লৈ আমি বাহিৰলৈ আহিলোঁ। এয়া বাহিৰৰো অলপ পৰিৱেশ দেখালোঁ। ভক্তৰ লাইন একদম। ইফালে আকৌ ভোগৰ ব্যৱস্থা। আমি ভগৱানক প্ৰণাম কৰি ভোগ খাবলৈ আহিলোঁ। এয়া চুমিয়ে ভোগ খাই আছে। আপোনালোককো অলপ দেখালোঁ। বহুত মানুহ ভোগ খাই আমি আটায়ে ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।